অভিশপ্ত 30 অক্টোবৰ অসমৰ ইতিহাসৰ এটা কোলা দিন। আজিৰ পৰা 9 বছৰ আগতে এই অভিশপ্ত দিনটোতে বহুজনে নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছিল। বহুকেইজনে উৰেটো জীৱন পংগুত্তৰে অতিবাহিত কৰিবলগীয়া হৈছে। এটা বিকট শব্দ। সেই বিকট শব্দতে হাহাকাৰ লাগিছিল মহানগৰীৰ গণেশগুৰি, ফাঁচী বজাৰ, কাছাৰীঘাট আৰু বৰপেটা ৰোড, কুকুৰাঝাৰ আৰু বঙাইগাঁৱত। অসমৰ আকাশত কলীয়া ডাৱৰে ছানি ধৰিছিল 2008 চনৰ 30 অক্টোবৰ দিনটি। কোনোৱে যদি নিজ পিতৃ মাতৃক হেৰুৱাবলগীয়া হৈছিল, আন কোনোৱে আকৌ নিজৰ পতিক হেৰুৱাই আজীৱন বিধৱা সাজ পৰিধান কৰিবলগীয়া হৈছিল। আন কোনোৱে আকৌ হেৰুৱাইছিল নিজৰ পুত্ৰ, ভাতৃ, ভগ্নী, বন্ধুত্ব তথা আত্মীয় স্বজনক। সেই অভিশপ্ত 30 অক্টোবৰ দিনটিতে মৃত্যু উপত্যকাত পৰিণত হৈছিল মহানগৰীৰ প্ৰাণকেন্দ্ৰ গণেশগুৰি। সোমবাৰে সন্ধ্যা গণেশগুৰিতো এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখা গ'ল। নিজৰ আত্মীয় স্বজনৰ আত্মাৰ চিৰশান্তি কামনাৰ বাবে একো গছি চাকি জ্বলালে বহুজনে। আন বহুজনে মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰজ্বলন কৰিলে মম। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি দিহানাম পৰিৱেশন কৰাটো পৰিলক্ষিত হয়। সন্ত্ৰাসবাদীৰ বাৰুদৰ বলি হৈছিল বহুকেইজন। এই সুযোগতে মৰ্ফ লাইভৰ তৰফৰ পৰা মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। সন্ত্ৰাসবাদ নিপাত যাওক আৰু এখন সুস্থ সবল সমাজৰ সূচনা হওক, তাৰে কামনাৰে মৰ্ফ লাইভ গুৱাহাটী।